Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এয়া কলপাত লৈ পিনে ভিডিঅ'টো কৰিছো কাৰণ বিহু আহি পালেহি। আজি পিঠা খুন্দিব লৈছো আৰু জেং পিঠা বনাবলৈ আৰু এয়া চাউল আৰু আহক জেং পিঠা বনাওঁগে। এইফালে পিঠাখিনি চালি ললো আৰু যিহেতু বিহু সমাগত আৰু বনাই মেলি থৈছো আৰু লাহে লাহে তাৰ পিছত পিঠাখিনি ৰেডি হৈ গ'ল। তাৰপা ঘুলি লৈ পিনে ইয়াতে বটল এটাত ভৰাই লৈছো যেহেতু হাতে দিবলৈ আকৌ হাতে দিয়া আকৌ ইফালে ধোৱা সেইবিলাক কৰি থকা নাই আৰু তাৰ পিছত বটলত ভৰাই মেলি এনেকৈ দি দিছো। তাৰ পিছত এয়া তেল অলপ এনেকৈ অকণমান এনেকৈ মোহাৰি দিছো যাতে লাগি নধৰে। তাৰপিছত পিঠাখিনি যেতিয়া দিয়া হয় নিজে নিজে এনেকৈ ওপৰলৈ উঠি আহে, ভাল লাগে। এইটো অৱশ্যে জেং পিঠা বুলি কওঁ আমি। আপোনালোকে কি পিঠা কয় জনাবচোন।